সমাজ একতাৰ এনাজৰীৰে টংলাৰ গেৰুৱা গাঁৱত 142 ঘৰৰ মহিলাই একেলগে ৰুলে ভুই। যি সময়ত আমাৰ সমাজৰ হিংসা জাতি ভেদাভেদে মানুহৰ মন মগজু দুৰ্বল কৰি পেলাই অহাৰ পৰিলক্ষিত হৈছে, এনেহেন সন্ধিক্ষণত সমাজ একতাৰ এনাজৰীৰে ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ গেৰুৱা গাঁৱৰ 142 ঘৰৰ মহিলাই একেলগে ভুই ৰুই এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। উল্লেখযোগ্য যে অইন বছৰৰ দৰে এইবেলিও সমাজৰ ৰাইজে একেলগে সমবায় সমিতি ৰাজহুৱা খেতি মাটিত ভুই ৰুই কৃষি জীৱনৰ এক জীয়া ছবি আঁকিলে। গাঁওখনত থকা 142 ঘৰৰ মহিলাই পথাৰত নামিলে একেলগে। এই খেতিৰ জৰিয়তে ৰাইজে সমাজৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰি অহা হৈছে বুলি জানিব দিয়ে। আনহাতে কৃষিৰ ক্ষেত্ৰত চৰকাৰীভাৱে কোনো ধৰণৰ সা সুবিধা নোপোৱাৰ অভিযোগ কৰি ৰাইজে অসম কৃষি বিভাগ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু খালিং দুৱাৰৰ MCLA দিলীপ বড়োক কৃষি কৰ্মৰ সুবিধা পোৱাৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনায়। আমাৰ গোটেই গাঁওখনৰ 142 ঘৰ গিৰি আমি আছোঁ আৰু তাৰে আজি আমাৰ আজি ভুই আমি পায়াক দিয়া হয় আৰু সেই আমাৰ গাঁওখনৰ আজি 142 ঘৰৰ মহিলাসকল ওলাই একোটাৰে বান্ধি তেওঁলোকে আহি আমাৰ এই খেতি পথাৰত কি বোলে ভুই ৰোৱনি কৰে আৰু সেইমতে আমাৰ এই ৰোৱনিৰ দ্বাৰা আমি কি কৰোঁ, গোটেই সমাজৰ উন্নয়নমূলক কাম কৰোঁ আৰু আমাৰ আজি বহু বছৰ ধৰি আমি এই সমবায় খেতি কৰি ৰাইজে যাতে এসাঁজ আমি মাঘ বিহুত আমি এসাঁজ সুখেৰে আমি খাওঁ আৰু এই উন্নয়ন পুঁজিৰে আমি বিভিন্ন ৰাজহুৱা কামত আমি খুটাওঁ আৰু এনেকৈ আমাৰ মহিলাসকলে আহি আমাৰ এই কি বুলি কয় গোটেই ধান খেতি পথাৰত ধান দাৱনি বা ধান কাটি বা ৰুই এনেকুৱা কাম আমাক কৰি আছে আৰু সেইকাৰণে আমি আমাৰ সমাজৰ যিটো নিয়ম আমি অধিক মানে কষ্ট কৰি আমি খেতি পথাৰত খেতি কৰি আছোঁ আৰু সেয়ে আমাৰ প্ৰধান হ'ল আমাৰ কৰ্মজীৱী হ'ল আমাৰ ধান খেতিয়ে আৰু ধান খেতিৰ পৰাই আমি লাভালাভ আমি পাওঁ। সেইকাৰণে আমি আমাৰ কামসমূহ আমি যাতে আমাৰ খেতিয়কক কিছুমান সুবিধা আমাক আগবঢ়ায় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰতো আমি বিনম্ৰ অনুৰোধ জনাইছোঁ।